দাদা আপুনি এজিএছত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? হয়, মই এজিএছত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ নাম মেহবুব আহমেদ, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। মই উদালি মহাবিদ্যালয়ৰ 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ইচ্ছা নাছিলে। মই কিন্তু কলেজৰ যিবোৰ সমস্যা দেখিছোঁ, এই সমস্যাৰ কাৰণে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমাৰ কলেজৰ যি কেণ্টিনৰ যি দুৰৱস্থা, এই অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু আমাৰ যি লাইব্ৰেৰী আছে, আমি লাইব্ৰেৰীৰ সমস্যাটো ভুগি আছোঁ। এই লাইব্ৰেৰীত উন্নত মানৰ কিতাপ পোৱা নাযায়। এই লাইব্ৰেৰীৰ সমস্যাত মই নিজে ভুগি আছোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি মই জেনেৰেল ছেক্ৰেটাৰী পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু আমাৰ কলেজত এনেকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, যিবোৰে পইচাৰ কাৰণে কিতাপ কিনিব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হৈছোঁ। আৰু আমি যদি এই লাইব্ৰেৰীত যদি উন্নত মানৰ কিতাপ যোগান ধৰিব পাৰোঁ, হয়তো সেইসকলে ৰেহাই পাব পাৰে। তাৰ কাৰণে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু আপোনালোকে মোকে যদি যোগ্য প্ৰাৰ্থী হিচাপত যদি ভাবে, তেনেহ'লে মোকে ভোট দিয়ক আৰু আপোনালোকে যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰক। ইমানখিনিতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় আই অসম, জয় হিন্দ, উদালি কলেজ জিন্দাবাদ।